কবিতাৰ শিৰোনাম উভতি নহাৰ কবিতা। কবি নৱকান্ত বৰুৱা। মই নাহোঁ, এবাৰেই আহি গুচি গ'লো মই, উভতি অহাৰ কথা নাই। মই জানো মই নাহোঁ, মই জানো কোনো নাহে, মাথোন এই পৃথিৱীখনক ভাল পাই গ'লো। এই কথাটোকে কিমান বাৰ যে ক'লো, কিমান ভাৱেৰে ক'লো, যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লো। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লো। কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতে বাজিব নতুন বীণা। সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। বকুল তলত ফুল পৰি ৰ'ব, মইতো নহয় কোনোবাই বুটলিব। মই নাহোঁ, মই নোৱাৰো আহিব, নাহোঁ, হেৰাই যোৱাৰ ৰঙতেইচোন অকলে অকলে হাঁহো। মই নাহোঁ, পৃথিৱী তোমাক ভাল পাই গ'লো, তথাপিও মই নাহোঁ। ধন্যবাদ।